নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। আজি মোৰ নাইকাৰ পৰা এটা পাৰ্চেল আহিলে আৰু সেই পাৰ্চেলটো মই আজি আপোনালোকৰ সন্মুখত আনবক্সিং কৰিম বুলি ভাবিলোঁ। চাই যাওকচোন ভিডিঅ'টো শেষলৈকে আৰু মইনো নাইকাৰ পৰা কি বস্তু অৰ্ডাৰ কৰিলোঁ গোটেইখিনি মই ইয়াত দেখুৱাম আপোনালোকক। মোৰ আচলতে পাৰ্চেল এটা আহিলে খুলিবলৈ একদম অধৈৰ্য হৈ যাওঁ। কেনিনো আঠা লগাই থৈছে, একেবাৰে অশান্তি লাগি যায় আৰু খোলোতে। আপোনালোকৰো হয়নে বাৰু তেনেকুৱা? আৰু অধৈৰ্য হৈ যে মই পাৰ্চেলটো যেনিয়ে পাওঁ তেনেকেই কাটি মেলি যেন তেন কৰি খোলোঁ আৰু। আপোনালোকেও তেনেকুৱাই কৰে নেকি বাৰু? কমেণ্টত জনাবচোন খোলোতে। আৰু মই বক্সটোৰ পৰা এনেকৈ বস্তুকেইটা উলিয়াই ল'লোঁ যাতে আপোনালোকক দেখুৱাবলৈ সুবিধা হয়। নাইকাৰ পৰা জেনুইন প্ৰডাক্ট আহে বুলি ইমান দিনে শুনি আছিলোঁ। আজি মই অৰ্ডাৰ দিও চালোঁ আৰু আপোনালোকে চাওকচোন কিমান ধুনীয়াকৈ পেকিং কৰি পঠিয়াইছে তেওঁলোকে, যাতে ৰাস্তাত আহোঁতে বস্তুখিনি একো নষ্ট নহয়। আৰু প্ৰথম প্ৰডাক্টটো মই আপোনালোকক দেখুৱাম। ফিটমিৰ এটা কম্পেক্ট পাউডাৰ হয় আৰু ফিটমিৰ কম্পেক্ট পাউডাৰটো মই ইউজ কৰি বিৰাটেই বেছি ভাল পাওঁ। সেয়েহে মই ফিটমিৰ কম্পেক্ট পাউডাৰটো নাইকাৰ পৰাই অনলাইন অৰ্ডাৰ কৰি ল'লোঁ এইবাৰ। আৰু নেক্সটটো হৈছে এটা পাৰফিউমৰ বটল। পাৰফিউম আচলতে মই অনলাইন এইবাৰহে অৰ্ডাৰ কৰিছোঁ, কিন্তু বিৰাটেই বেছি ধুনীয়া আহিলে পাৰফিউমটো। মই আচলতে গোন্ধটো বিৰাট বেছি ধুনীয়া পাৰফিউমটো। মই অনলাইন অৰ্ডাৰ কৰিও যদি পস্তাবলগীয়া হ'ব বুলি ভাবিছিলোঁ, কিন্তু নহয়, বিৰাটেই ছফ্ট হয় স্মেলটো আৰু বৰ ধুনীয়া পাৰফিউমটো। আৰু ইয়াৰ পিছৰ প্ৰডাক্টটো হৈছে এটা ফেচ ৱাছ, আৰু ফেচ ৱাছটো মই নিমৰ ইউজ কৰোঁ, এভাৰউইডৰ নিম ফেচ ৱাছটো। আৰু এই লিপষ্টিকটো যে দেখিছে অকণমানি লিপষ্টিকটো, নাইকাই গিফ্ট দিছে মই ইমানখিনি বস্তু লোৱাৰ বাবে। আৰু তাৰ লগতে আছে ফিটমিৰ এটা ফাউণ্ডেশ্যন। মই যিহেতু ইমান বেছি নঘঁহোঁ সেয়েহে সৰুকৈ এটা ফাউণ্ডেশ্যন লৈছোঁ, কেতিয়াবাহে ঘঁহোঁ। আৰু এইটো হৈছে ইলেক্ট্ৰিনৰ এটা নেইল পলিচ, কিন্তু এই নেইল পলিচৰ কালাৰটো বেলেগ আহিলে, মই বেলেগ এটা ৰংহে দিছিলোঁ, কিন্তু এটা পিংক কালাৰ আহিলে। এইটো সম্ভৱ চাগে মই ৰিটাৰ্ণ কৰি দিম নেইল পলিচ। আৰু একেবাৰে শেষত আছে মই ৰেগুলাৰ ইউজ কৰা ক্ৰীমটো। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। বাই বাই।